Wah. Cepat aja. Hati mana ibu? ভিডিও কর না, যেটা ভালো ভিডিও করি। বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় লগতে আমাৰ মাজত উপস্থিত থকা এই বিদ্যালয়ৰ প্ৰাক্তন পৰিচালনা সমিতিৰ সভাপতি লগতে এই বিদ্যালয় প্ৰতিষ্ঠাকালৰ পৰা জড়িত গোপাল দাস ডাঙৰীয়া, এই বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা কলেন্দা আৰু এই বিদ্যালয়ৰ সমস্ত শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী যে আজি এটা শুভক্ষণ যে আমি আমাৰ বিদ্যালয় প্ৰাংগণত এখন সুন্দৰ ফুলনি এখনৰ আজি উদ্বোধন কৰিব বিচাৰিছোঁ আমাৰ সুশান্ত দাস ছাৰৰ তত্বাৱধানত। গতিকে সেই কাৰ্যসূচীভাগ আগবঢ়াই দিবৰ কাৰণে মই আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰিয়ান ছাৰক আমাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সন্মানীয় তথা প্ৰাক্তন সভাপতি বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীবৃন্দ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ কাৰণে এটি শুভ দিন। সেইকাৰণে শুভ দিন বুলি কৈছোঁ, আমি আমাৰ লেখা হওক
আৰু যদি ধাৰাবাহিকতাটো ৰক্ষা নহয় তেতিয়া আমাৰ এই আজিৰ অনুষ্ঠানটি উদযাপন কৰাৰ অৰ্থ শূন্যৰ দৰে হ'ব। আজি ৰিপুঞ্জয় বৰদলৈ বিদ্যালয়ৰ শিক্ষক, জ্যেষ্ঠ শিক্ষক ৰিপুঞ্জয় বৰদলৈৰ জন্মদিন। আৰু এই ৰিপুঞ্জয় বৰদলৈৰ জন্মদিনতে আমি এটি নতুন বস্তু জন্ম দিব বিচাৰিছোঁ। কিহৰ জন্ম দিব বিচাৰিছোঁ? আমাৰ বিদ্যালয়খনৰ এখন অৰ্নামেণ্টেল ফ্লাৱাৰ গাৰ্ডেন তাৰ জন্ম দিব বিচাৰিছোঁ। ৰিপুঞ্জয় বৰদলৈ আজি জন্মদিন। আৰু এটি শিশুৱে জন্ম হৈ যেনেকৈ এখন সমাজৰ কল্যাণ সাধন কৰে, এজোপা গছেও জন্ম হৈ পেলাই এখন সমাজৰ বা আমাৰ মানৱ সমাজৰ যথেষ্ট কল্যাণ সাধন কৰে। গতিকে সেই উদ্দেশ্য আগত ৰাখি আমি ভাবিছোঁ আমাৰ আজিৰ পৰা এই পৰম্পৰাটো মই তাৎপৰ্যটো ক'ব বিচাৰিছোঁ যে আজিৰ পৰা আমি আমাৰ প্ৰত্যেকজন শিক্ষক কৰ্মচাৰী প্ৰত্যেকটো জন্মদিনত ওলোৱা মানুহে উদযাপন কৰিব নোৱাৰিলেও অন্ততঃ আমি এটি বৃক্ষৰোপণ কৰিম। গতিকে আমি এই বৃক্ষৰোপণৰ কাৰ্যসূচীটো আমি আজি হাতত লৈছোঁ ৰিপুঞ্জয় বৰদলৈৰ জন্মদিনৰ উপলক্ষে। আৰু এই গোটেই বিদ্যালয়খনৰ যি আমাৰ অৰ্নামেণ্টেল ফ্লাৱাৰ গাৰ্ডেনৰ পৰিকল্পনা, এই পৰিকল্পনাৰ আমাৰ সম্পূৰ্ণ দায়িত্ব দিছোঁ আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক সুশান্ত দাসক। সুশান্ত দাসৰ লগত যোগাযোগ কৰিহে জন্মদিনৰ উপলক্ষে ৰিপুঞ্জয় বৰদলৈক এই মহৎ কাৰ্যৰ শুভাৰম্ভ কৰিবৰ ধন্যবাদ জনাইছোঁ লগতে ছাত্ৰ ছাত্ৰীসকল। আচলতে ইমান মৰম আজি আৱেগিক হৈ পৰিছোঁ। মই বিদ্যালয় প্ৰথম শ্ৰেণী পঢ়াৰ পৰা আজিলৈকে মোৰ জন্মদিনটো এনেকৈ অনুষ্ঠিত কৰিব পৰা নাছিলোঁ, কাৰণ সেই দিনটো সদায় বন্ধ থাকে, ঠাণ্ডা দিন হয়। আৰু এইবাৰ শিক্ষাবৰ্ষ সলনি হোৱাৰ কাৰণেহে এই প্ৰথমবাৰৰ কাৰণে সেই সৰুৰ পৰা ধৰি যোৱা বছৰলৈকে মোৰ জন্মদিনটো কেতিয়াও ঘৰত কিবা এটা মাহ প্ৰসাদ দি থোৱা বেলেগ কথা, কিন্তু এনেকুৱাকৈ স্কুলত বা কোনো অনুষ্ঠান হোৱা নাছিল, কাৰণ উইণ্টাৰ ভেকেশ্যন আছিল। গতিকে যি নহওক আজি ছাত্ৰ ছাত্ৰীৰ পৰা ইমান মৰম, আৰু আজি আমাৰ ছাৰ বাইদেউসকলতো সদায় মৰমটো আছেই। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এই গছ পুলিটো ৰুবৰ কাৰণে ৰুই পেলাই যে আজি যে অৰ্নামেণ্টেল গাৰ্ডেনখন যে উদ্বোধন কৰিব, সেইটো এটা মোৰ কাৰণে শুভক্ষণ। ইমানখিনি আচলতে আজি গৌৰৱ অনুভৱ কৰিছোঁ যে সুশান্ত দাসে কালি এবাৰ কোৰ মৰাই নিজেও মাৰি আছে, ছাত্ৰ ছাত্ৰীয়ে মৰাই পেলাই হঠাতে মানে কম সময়ৰ ভিতৰতে এইটো পৰিকল্পনা কৰিলোঁ যে ৰিপুঞ্জয় জন্মদিন আছে, তাত গছপুলি এটা আমি লগাম বুলি পৰিকল্পনা কৰিছিলোঁ। কিন্তু ছাৰে কালিয়ে বা দিনে ৰাতিয়ে লাগি আছে, লাগি পেলাই তেওঁ গোবৰ অনাব পাৰে ছাত্ৰ ছাত্ৰীসকলক, তোমালোকো লাগি মেলি গোটেইখিনি কৰিলা। আৰু আজি তেওঁ অহা যোৱা দিগদাৰ যদিও বাইকতে এইখিনি বস্তু লৈ আহিছে, পাইনৰ সুন্দৰ পুলি এটা আনিছে, দেৱদাৰু আনিছে। গতিকে ছাৰকো ধন্যবাদ জনাইছোঁ। সকলোকে মই একদম নমস্কাৰ কৰি ধন্যবাদ জনাইছোঁ। আৰু এই পুলিভাগ এই বিদ্যালয়খনতে মানে মোৰ সকলোৱে যিটো মৰম মানে কিমান কয় ক'বলগীয়া নাই। মই বাইদেউ মোৰ হৈ পেলাই দেৱকী ভাণ্ডাৰী বাইদেউক মোৰ হৈ পুলিভাগ লগাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এই পুলিভাগ আজিৰ তাৰিখত ইয়াক চিনি পোৱা নহয়? আছে আমাৰ মুকুন্দ হয় নাই? এই পুলিভাগ বাইদেৱে মোৰ নামত ৰোপণ কৰিব। আৰু ই যিহেতু 6ত আছে মুকুন্দ, 10মান শ্ৰেণী পাৰ হোৱালৈকে এই পুলিভাগ পানী দিয়া, সাৰ দিয়া, চাফা কৰালৈকে সকলো দায়িত্ব মুকুন্দৰ নামত থাকিব। আৰু ই যেতিয়া গুচি যাব আজিৰ পৰা 5 বছৰলৈকে এইজোপা লগ হৈ হ'ব নাই, মুকুন্দও ডাঙৰ হ'ব, এই পুলিটোও ডাঙৰ হ'ব। গতিকে এই বাইদেউ ৰোপণ কৰিব আৰু মুকুন্দই চোৱা চিতা কৰিব, মানে মোৰ নামৰ পুলিটো মুকুন্দই চোৱা চিতা কৰিব। মই এই সমস্ত দায়িত্ব আজি আজৰ বাইদেউক দিছোঁ। ইও ভালদৰে আগবাঢ়ি যাওক, গছৰ পুলিৰ লগত যেনেকৈ গছজোপা চন্দৰি উঠিব, মুকুন্দও আগবাঢ়ি যাওক, হ'বনে? বাইদেউৰ লগত তাৰ আগতে গতিকে এইটো এটা আমাৰ সৌভাগ্যৰ দিন, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সৌভাগ্যৰ দিন, এইটো গৌৰৱৰ দিন। আমাৰ আজি এইটো স্মৃতি থাকি যাব। এইটো এটা ঐতিহাসিক দিন ক'বলৈ গ'লে, কাৰণ এইটো প্ৰথম কাৰ্যসূচী স্কুল প্ৰতিষ্ঠা হোৱাৰ পৰা ধৰি
ইয়াৰ আগতে বৃক্ষৰোপণ কৰা হৈছে, বুনিয়াদৰ জৰিয়তে বৃক্ষৰোপণ কৰা হৈছে, তেতিয়া আমিও আছিলোঁ, কিন্তু সেই বৃক্ষৰোপণ কৰা পুলি গৰুৱে ছাগলীয়ে নষ্ট কৰি দিছে। কিন্তু এইটো এতিয়া অৰ্ণামেণ্টেড গাৰ্ডেন হিচাপে নামাকৰণ কৰি আজি ৰিপুঞ্জ বৰদলৈ জন্মদিনৰ লগত সংগতি ৰাখি এই গাৰ্ডেনখনৰ দায়িত্ব আমাৰ জ্যেষ্ঠ শিক্ষক সুশান্ত দাসদেৱে লৈছে। আৰু তাৰ লগতে উঠি অহা যুৱক আমাৰ মুকুন্দক দায়িত্ব দিছে পুলিটো চোৱা চিতা কৰিবৰ কাৰণে। গতিকে এই পুলিটো আজি যি লোৱা হৈছে এই গাৰ্ডেনখনৰ প্ৰতি আমাৰ সকলোৰে দায়িত্ব আছে। অকলে মুকুন্দৰে আছে দায়িত্ব, এইটো নহয়, আমাৰ ইয়াৰ সকলো ছাত্ৰ ছাত্ৰীয়ে এই গাৰ্ডেনখন যিখন গাৰ্ডেন বনাব এই গাৰ্ডেনখন আপোনালোকৰ দায়িত্ব আছে। আৰু আপোনালোকৰ জন্মদিনতো আজি আপোনালোকক এটা আদৰ্শ দিছে, আমাৰ ৰিপুঞ্জ বৰদলৈ ছাৰৰ জন্মদিনত আজি এটা ইয়াত গছ পুলি ৰোপণ কৰি আপোনালোকক এটা আদৰ্শ দিছে। আপোনালোকৰ জন্মদিনত আপোনালোকে এটা গছ পুলি ৰোৱক। গছ পুলি মহাত্মা গান্ধীয়েও কৈ গৈছিল যে গছ পুলি ৰোৱক, এডাল গছ কাটিলে 10টা গছ পুলি ৰুবলৈ কৈছে। আৰু আপোনালোকে জানেনে সম্ৰাট অশোকে গছ পুলি ৰুইছিল, ৰাস্তাৰ কাষত মানুহে জিৰণি ল'বৰ কাৰণে গছ পুলি ৰুইছিল। যদি বুৰঞ্জী পইচা আপোনালোকে গম পাইছে, মানুহে পানী খাবৰ কাৰণে কুঁৱা বনাইছে। অনুৰোধ জনাইছোঁ যাতে আপোনালোকৰ জন্মদিনত ঘৰত এজোপা মূল্যৱান গছ ৰুৱক। সেই গছজোপাই এসময়ত বহুত দামী গছ হ'বগৈ। গতিকে মই এইখিনিকে কৈ আজি আমাৰ ৰিপুঞ্জ বৰদলৈ জন্মদিনত দিবলৈ একো নাই। তেখেতক মই আজি আশীৰ্বাদ জনাইছোঁ, তেখেতক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, ভগৱানে তেখেতক সুস্বাস্থ্য প্ৰদান কৰক আৰু দীৰ্ঘায়ু কৰক। এই কামনা কৰি মই আজি এই গছ পুলি ৰোপণৰ শুভটো দন কৰিবৰ কাৰণে মই এই ফিতা কাটিবলৈ আগবাঢ়িছোঁ। দিয়া বাকী মই ফিনিচিং কৰি দিম। অকণ মাটি দি দিলেই হ'ল আৰু হ'ব। তোমাৰ দিব বৰদলৈদেৱৰ জন্মদিন উপলক্ষে এটি বৃক্ষ ৰোপণ কৰিলোঁ। মই ইয়াৰ আগতে কৈছোঁ, আমি প্ৰত্যেকেই নিজৰ জন্মদিন উপলক্ষে একো কাকো খুৱাব নোৱাৰিলোঁ। এটি বৃক্ষ ৰোপণ কৰাটো আমাৰ কাৰণে সমাজৰ কাৰণে এটা জৰুৰী কাম আৰু দৰকাৰী কাম। আমি এটা আদৰ্শ হিচাপে আমি আমাৰ সমাজত বা আমাৰ অঞ্চলত প্ৰচেষ্টা কৰিব সেইটো আমি আজি প্ৰচেষ্টা কৰিছোঁ। ইয়াৰ পৰৱৰ্তী সময়ত প্ৰত্যেকেই নিজৰ জন্মদিনৰ বৃক্ষ ৰোপণ কৰিম। কিন্তু ডাঙৰ কথা হ'ল কি, বৃক্ষ ৰোপণ কৰিলে নহ'ব। বৃক্ষ এটা ৰোপণ কৰাৰ পিছত শিশু এটা জন্ম হোৱাৰ পিছত যেনেকৈ তাক লালন পালন কৰি ডাঙৰ দীঘল কৰা পিতৃ মাতৃৰ কৰ্তব্য, আমি এই বৃক্ষ পুলিটো আমি সকলোৱে পিতৃ মাতৃ আৰু অভিভাৱক। এই বিদ্যালয়খনৰ প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে প্ৰত্যেকজন শিক্ষক কৰ্মচাৰী এই বৃক্ষটো অভিভাৱক পিতৃ মাতৃ ইয়াক আমি যত্ন ল'ব লাগিব, ইয়াক ডাঙৰ দীঘল কৰিব লাগিব। আৰু ই যিমান দিনলৈকে ডাঙৰ দীঘল হ'ব, যেতিয়ালৈকে জীৱিত থাকিব, তেতিয়ালৈকে আমাৰ এই মহৎ প্ৰচেষ্টা মহৎ কাৰ্যসূচী কথা ই আমাক সমাজত কৰি থাকিব। কালিলৈ আমি মৰি যাম, এই বৃক্ষজোপা আমাতকৈ ইয়াৰ যথেষ্ট বেছি। কাৰণ মই এইকাৰণে ক'ব বিচাৰিছোঁ, আপোনালোকৰ সন্মুখত দেখি আছে যিজোপা গছ দেখি বুলি কওঁ, এই বৃক্ষজোপা ৰোপণ কৰিছিল আমাৰ বিদ্যালয়ৰ প্ৰয়াত শিক্ষক আৰু তেওঁ আছে নাম শৰ্মাদেৱে। নাম শৰ্মাদেৱ বৰ্তমান নাই, আপোনালোকে সকলো বোধহয় নাজানে, কিন্তু এইজোপা বৃক্ষ তেখেতৰ স্মৃতিত
একেদৰে ৰিপুঞ্জয় বৰদলৈ সমিতিত তেখেতৰ সাক্ষী হিচাপে এই বৃক্ষজোপা নিশ্চয় থিয় হৈ থাকিব। আমাৰ প্ৰত্যেকৰে জীৱনৰ সাক্ষী হিচাপে আমি প্ৰত্যেকে একোজোপা বৃক্ষ ৰুব লাগিব আৰু এই বৃক্ষজোপাৰ চোৱা চিতাৰ দায়িত্ব আমাৰ প্ৰত্যেকৰে। যদিও আমাৰ বিদ্যালয়ত নৈশ তাৰ চকীদাৰৰ ব্যৱস্থা নাই, গতিকে এইখিনি চোৱা চিতা কৰাৰ দায়িত্ব আমাৰ প্ৰত্যেকজন ওচৰৰ ছাত্ৰ ছাত্ৰী। সেইকাৰণে অমিত আৰু মুকুন্দক বিশেষভাৱে দায়িত্ব দিয়াৰ উপৰিও প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক মই প্ৰধান শিক্ষক হিচাপে বিশেষভাৱে দায়িত্ব দিছোঁ। প্ৰত্যেকে এইটো চাব, কোনোবাই ইয়াৰ ক্ষয় ক্ষতি সাধন কৰিলে আমাক ৰিপৰ্ট কৰিব। আইনগত ব্যৱস্থাই হওক, যিকোনো ব্যৱস্থাই হওক, তেওঁলোকৰ বিৰুদ্ধে যি ল'ব লাগে আমি ল'ম। কিন্তু সকলোৱে যে আমাৰ কষ্টখিনি যাতে অকলে নাযায়, আমাৰ গছপুলিটো যাতে জীয়াই থাকে, আমি এই সংকল্প আমি হাতত লৈ আমি স্কুলখন আটক ধুনীয়া কৰিম, সুন্দৰ কৰিম। আজি ৰিপুঞ্জয় বৰদলৈদেৱৰ জন্মদিনত আমি সকলোৱে সংকল্প লৈছোঁ আৰু পৰৱৰ্তী সময়ত আমাৰ প্ৰত্যেকৰ জন্মদিনত আমি সংকল্প ল'ম আৰু এনেধৰণৰ কাৰ্যসূচী হাতত লৈ আমি স্কুলখন আটক ধুনীয়া কৰিম, এই আশা মই ৰাখিছোঁ। ৰাখি আজি ৰিপুঞ্জয় বৰদলৈৰ জন্মদিনৰ উপলক্ষে আমি বিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰীৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সকলোৰে হৈ আমি এটি ক্ষুদ্ৰ উপহাৰ মাননীয় ৰিপুঞ্জয় বৰদলৈদেৱক আমি আগবঢ়াইছোঁ। কাৰ্যসূচীটো ইমানতে সমাপ্ত কৰিছোঁ। তোমালোক এতিয়া নিজৰ নিজৰ শ্ৰেণী কোঠালৈ যোৱা। এইয়া হেপী বাৰ্থডে ৰিপুঞ্জয় ছাৰ বুলি দিয়া আছে। এইয়া এইয়া ধুনীয়াকৈ আহিছে, উল্টাকৈ হৈছে যেনিবা। আচ্ছা, এতিয়া কাটো না। সাংঘাতিক কিন্তু খালে তই বুলি ক'লে ভালেই দেখিছোঁ আৰু নহয়, মই বেলেগ আছোঁ। এই ফুলটোহে বঢ়িয়া দেখিছোঁ। অঁ খাওঁ দেই ৰাইচ। ঐ যে আগত আহিছে সোমাই দিওঁ সোমাই গোটেই দিলে নোৱাৰি দেখি কালাৰটো মই লিপষ্টিক হাকি লৈ কালাৰো লিপষ্টিকৰে লৈ নালাগে, এইটোহে কৈছো ৰঙাটো ফুলত ফুটে খোৱাওঁতে খোৱাওঁতে বাই দুয়ে বেয়া বস্তু লাগে এৰা বনালে ৰঙা হৈ গ'ল। আমাৰ ছোৱালী থাকিব লাগে, তাক পকলাই নষ্ট হৈ যাব খুলি দিলে। এই 4টা মানৰ কাৰণে কি মাৰিব, থৈ দিয়ে বেলেগ থৈ দিয়ে, এনেই একেবাৰে ওলালে চেচ হৈ যাব। অঁ কাৰণ তহঁতৰ বেছি মানুহ হ'লে ভালতো, এই 4টা কি কৰি দিওঁ এনেই নষ্ট হ'ব। Sama kakak kau boleh ketemu di sekolah.